নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে আজি কাজলগাঁও প্ৰেছ ক্লাবত আমি এখন বিশেষ সংবাদমেল পাতিব লগা হৈছে আৰু আপোনালোকে আমাৰ সংবাদমেলত অহাৰ কাৰণে আমি আক্ৰাছু তৰফৰ পৰা ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি বিশেষকৈ যে যোৱা 21 অক্টোবৰ দিনা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আমাৰ ভূমিপাট্টা বসুন্ধৰা 3.0 যি আধাৰ নীতি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে, আনুষ্ঠানিকভাৱে যি মুকলি কৰিছে, তাতে কিন্তু আমি কোচ ৰাজবংশীৰ জনগোষ্ঠী আমি দুখ পাইছোঁ। কাৰণ আপোনালোকে জানে আমি আক্ৰাছু বিশেষকৈ 1990 চনৰ পৰা আমি কিন্তু এটা আমাৰ যে দাবী পৃথক ক্ষমতাবোৰ জনজাতিকৰণৰ কাৰণে আমি কিন্তু বিভিন্ন সময়ত আমি আন্দোলন কৰি আহিছোঁ। বিশেষকৈ আমি দেখিবলৈ পাইছোঁ এই বিজেপি চৰকাৰখন, বিশেষকৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীক এটাৰ পিছত এটা কিন্তু বিভিন্ন সময়ত আমি প্ৰতাৰণা কৰা আমাৰ দেখিবলৈ আমি পাইছোঁ বা আমাৰ দৃষ্টিগোচৰ হৈছে। যি আমাৰ বসুন্ধৰা 3.0 যি আধাৰ নীতি অসম চৰকাৰে যি তৈয়াৰ কৰিছে, তাতে কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীসকলে বিশেষকৈ আমি বঞ্চিত হৈছোঁ। কাৰণ 1951 চনত যিসমূহ বিশেষকৈ আমাৰ ST SC আৰু আদিবাসী গোৰ্খাসকলৰ যি নাম তাতে সন্নিৱিষ্ট কৰা হৈছে যে তাতে 3টাকৈ প্ৰজন্মই কোনো ধৰণৰ প্ৰমাণ পত্ৰ দিব নালাগে আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ ক্ষেত্ৰত তাত কিন্তু কোনো ধৰণৰ উল্লেখ নাই। এইকাৰণে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি তীব্ৰ বিৰোধিতা কৰিছিলোঁ আৰু অসম চৰকাৰ বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে খিলঞ্জীয়া হয় নে নহয়, কোচ ৰাজবংশী জনগোষ্ঠীয়ে ভূমিপুত্ৰ হয় নে নহয়। এটা সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ নিজস্ব ৰাজ্য আছিল, নিজে এখন শাসন চলাইছিল, নিজৰ ৰজা আছিল। আজি এই জনগোষ্ঠীয়ে কিয় এনেকুৱা ধৰণে বাৰবাৰ ডিপ্ৰাইড কৰা হৈ আছে, বাৰবাৰ প্ৰতাৰণা কৰা হৈ আছে। বিশেষকৈ আমি দেখিবলৈ পাইছোঁ NRC নামতে বিভিন্ন সময়ত হাৰাশাস্তি কৰা হৈছে আৰু যি আমাৰ ভূমিপাট্টা নীতি বা বসুন্ধৰা 3.0 যি আধাৰ নীতি তৈয়াৰ কৰিছে, তাতে কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীসকলক আমি দেখিবলৈ পাইছোঁ টোটালি এটা বঞ্চিত কৰা হৈছে, প্ৰবঞ্চনা কৰা হৈছে। সেইকাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান কৰি বিচাৰিছোঁ যে আপুনি যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক ষড়যন্ত্ৰ কৰি আমি ধ্বংস কৰাৰ পৰিকল্পনা ৰচিছে, এই কিন্তু কেতিয়াও সম্ভৱ নহয়। আপোনাৰ মিডিয়াৰ যোগেদি আমি আহ্বান কৰি বিচাৰিছোঁ অতি পলমে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আমাৰ সমস্যা, বিশেষকৈ বসুন্ধৰা 3.0 কিয় এনেধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক বঞ্চিত কৰা হ'ল, কোচ ৰাজবংশী জনগোষ্ঠীৰ নাম কিয় বাদ কৰা হ'ল বা কিয় ভূমিপুত্ৰ খিলঞ্জীয়া লিষ্টত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক ধৰা নহ'ল। নিশ্চয় আমি ইয়াৰ আপোনালোকৰ মিডিয়াৰ যোগেদি আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ, অতি সোনকালে আমাক ৰিপ্লাই লাগে। আৰু যদি কোচ ৰাজবংশী জনগোষ্ঠীক সঁচাকৈ যদি আমি দেখিবলৈ পাইছোঁ যি আমাৰ মাহী চকুৰ যি ধৰণে দৃষ্টিগোচৰ হৈছে, বাৰম্বাৰ কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীক এটাৰ পিছত এটা কিন্তু আমাক ষড়যন্ত্ৰ কৰি ধ্বংস কৰাৰ এটা পৰিকল্পনা ৰচিছে আমাৰ অনুভৱ হৈছে। সেইদিনা আপোনালোকে জানে যে ৰূপসীৰ যিটো এয়াৰপৰ্ট আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা সম্পদ। আমাৰ ৰজাই আমাৰ যি জমিদাৰ আছিল, জমিদাৰে মাটি প্ৰদান কৰি আমাৰ এয়াৰপৰ্টৰ যি আমাৰ নাম তাতে ৰূপসী দেৱীৰ নামত যি আমাৰ ঘৈণীয়েক আছিল, জমিদাৰৰ তেখেতে নিজে মাটি ডনেট কৰিছিল। আজি এই ইতিহাসসমূহ ধ্বংস কৰাৰ পিছত বাৰম্বাৰ কিন্তু এটা গভৰ্ণমেণ্টে পলিচি কৰি আছে বা ধ্বংস কৰাৰ এটা পলিচি চলি আছে। এইকাৰণে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি ক্ষোভ প্ৰকাশ কৰিব বিচাৰিছোঁ যে কিয় কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত এটাৰ পিছত এটা কিয় ষড়যন্ত্ৰ হৈ আছে। বিশেষকৈ বিজেপি চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীৰ কোনো ধৰণৰ আস্থা চৰকাৰ নাই। কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে বিজেপি চৰকাৰে মিছলীয়া চৰকাৰ, কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে এইটো এটা ধ্বংসৰ চৰকাৰ। আপোনালোকৰ মিডিয়াৰ যোগেদি আমি শেষবাৰৰ কাৰণে আহ্বান কৰিছোঁ অনাগত দিনত যদি কোচ ৰাজবংশী জনগোষ্ঠীক এনেধৰণে প্ৰতাৰণা কৰা হয়, এনেধৰণে যদি ষড়যন্ত্ৰ কৰা বস্তুখিনি যদি আমি পৰিলক্ষিত হয়, নিশ্চয় কিন্তু যি আমাৰ ইলেকশ্যন আহি আছে, বিধানসভা ইলেকশ্যন আহি আছে, এই ইলেকশ্যনৰ সময়ত বিজেপি হাটাও শ্লোগানেৰে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আমাৰ অধ্যুষিত অঞ্চল আছে, আমি গাঁৱে ভূঞে বিজেপিৰ আমি যি অন্যায় যি প্ৰতাৰণা, এই প্ৰতাৰণা আৱাজটো আমি কিন্তু আমাৰ যিসমূহ গ্ৰাছ লেভেল আছে আমি কিন্তু লৈ যাম। এইকাৰণে এতিয়াও সময় আছে, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি অতি পলমে কোচ ৰাজবংশীৰ সমস্যাখিনি বুজক আৰু আমাৰ যি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে যি ধৰণৰ সদ ইচ্ছা, আমি কোচ ৰাজবংশী জনগোষ্ঠী খিলঞ্জীয়া জনগোষ্ঠী, ভূমিপুত্ৰ জনগোষ্ঠী, আজি ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠীক কিয় এনেধৰণে আপোনালোকে ষড়যন্ত্ৰ কৰি আছে। আৰু বিশেষকৈ আমি যে আমাৰ জনজাতিকৰণৰ কথাটো আমি এইকাৰণে ক'ব বিচাৰিছোঁ যে আজি আমাৰ যি ভূমিপাট্টা নীতিৰত আমাক যি বঞ্চিত কৰা হৈ আছে, আজি ক'বলৈ গ'লে আমি জনজাতিকৰণ পৃথক ক্ষমতাবোৰ ৰাজ্য বিচৰা এটা জনগোষ্ঠীয়ে আজি কেনেকৈ আমাক এই ধৰণৰ বসুন্ধৰা 3.0
আমাক বঞ্চিত কৰিলে আমি কিন্তু এতিয়া অসম চৰকাৰক আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ যে সঁচা সঁচিকৈ আপোনালোকে এনেধৰণে কাৰ্যকাল চলাই থাকিব নে কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে আপোনালোকে সদিচ্ছা প্ৰকাশ কৰিব সেইকাৰণে আপোনালোকে আজি আমি মিডিয়াৰ যোগেদি আমাৰ অসম চৰকাৰ তথা মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ এনেধৰণৰ কাৰ্যকলাপৰ পৰা আপুনি দূৰত থাকিব লাগে অন্যথা কোচ ৰাজবংশী জনগোষ্ঠী ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন দল সংগঠন আমি একত্ৰিত হৈছোঁ অনাগত দিনত বিজেপি চৰকাৰে যি ধৰণে মানে ভেকভানা চৰকাৰ যি ধৰণে মিছলীয়া চৰকাৰ এতিয়া কিন্তু আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সাধাৰণ ৰাইজে বুজি উঠিছে আৰু এটা সময় নিশ্চয় যদি আমাৰ কোচ ৰাজবংশীসকলৰ সমস্যা আৰু যি বসুন্ধৰা যি 3.0 যি আধাৰ নীতি যদি সলনি নকৰে কিবা কাৰণত যদি কোনো ধৰণৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি আমি ৰিয়েকশ্যন নাপাওঁ বা কি কাৰণত এনেধৰণৰ ঘটনা ঘটিছে বা কি কাৰণে আধাৰ নীতিত কোচ ৰাজবংশী জনগোষ্ঠীৰ এনেধৰণে চিন্তা কৰা হৈছে এই ক্ষেত্ৰত যদি আমি কোনো ধৰণৰ ৰিয়েকশ্যন বা ৰিপ্লাই নাপাওঁ অনাগত দিনত আমি যিকোনো আন্দোলন হাইৱে ব্লক ৰেলপথ ব্লক আৰু যি আমাৰ গণ আন্দোলন আমি কিন্তু তৈয়াৰ কৰিবলৈ সাজু আছো যেহেতু আগন্তুক উপনিৰ্বাচন আপোনালোকে কোচ ৰাজবংশী সাধাৰণতে বিজেপিৰ বিৰুদ্ধে বৰ্জন কৰা কিবা চাওক প্ৰথমতে আমি আক্ৰাস হৈ ক'বলৈ গ'লে আমি আক্ৰাস হৈ বিগত কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰ বৰ্তমান বিজেপি চৰকাৰ হওক আমি কিন্তু বাৰম্বাৰ আহ্বান কৰি আহিছিলোঁ বিভিন্ন সময়ত আমি আহ্বান কৰি আহিছিলোঁ যে আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আমাৰ সমস্যা দীৰ্ঘদিনীয়া যি সমস্যা পৃথক ক্ষমতাবোৰ জনজাতিকৰণ আপোনালোকে সমাধান কৰক বিগত কংগ্ৰেছ চৰকাৰ 15টা বছৰ আমাক ঠগিলে আৰু এই একে পন্থা কিন্তু আজি বিজেপিত আমাৰ পৰিলক্ষিত হৈছে যোৱা আমাৰ যি 14 চনত বৰ্তমানৰ যি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতে নিজে আহি মানে জনসভাত বিশেষকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী ধৰি 6 জনগোষ্ঠীৰ কথাখিনি অপেনলি কৈছিল ৰাজহুৱাভাৱে কিন্তু আজিৰ তাৰিখত দুটাকৈ কাৰ্যকাল মানে চলি আছে আজিৰ তাৰিখত যি ধৰণৰ প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে আজিৰ তাৰিখত মানে হেঙাৰ হৈ থাকিল সেইকাৰণে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই এইটো আমি ভাবিম লাষ্ট ষ্টেজ এইবাৰ আমি যিহেতু উপনিৰ্বাচনে হওক বা আগত যি আমাৰ বিধানসভা নিৰ্বাচন আহি আছে এই ক্ষেত্ৰত আমি বিজেপি হাঁটাও শ্লোগান আৰু প্ৰেক্টিকেলি আমি কৰি দেখাম এনে মুখতে কোৱা কথা নহয় বিজেপি চৰকাৰখন তথা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাবিছে নেকি যে কোনো এজন নেতাক আমি মানে পইচা দি কিনিব পাৰিম আমাক নাপায় স্পষ্ট কথা আক্ৰাস হৈ কেতিয়াও কোচ ৰাজবংশী জনগোষ্ঠীৰ বিৰোধী নহয় কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বাৰ্থৰ কাৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে যিকোনো কাৰ্যপন্থা হাতত লোৱাৰ কাৰণে সাজু আছে তাৰমানে যিহেতু আমি আমাৰ আক্ৰাসী ভালেকেইটা ভাগত বিভক্ত ইতিমধ্যে বহুত কেইটা ভাগত একত্ৰীকৰণ এটা প্ৰচেছ চলি আছে আৰু একত্ৰীকৰণৰ কাৰণে আমি সম্পূৰ্ণভাৱে সহমত আছে আমাৰ আজি যোৱা কেইদিনমান আগত আমাৰ যি বঙাইগাঁৱত মিটিং হৈছিল এখন আৰু আহ্বায়ক মণ্ডলীয়ে যি ধৰণে প্ৰস্তাৱ বা আগবঢ়াইছিল বা যি ধৰণে চিন্তা কৰিছে আমাৰ একত্ৰীকৰণত সম্পূৰ্ণ সহমত আছে জাতীয় স্বাৰ্থত জাতীয়টোৰ একত্ৰীকৰণৰ স্বাৰ্থত অনাগত দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আমাৰ ভৱিষ্যত নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে আমি একত্ৰীকৰণ বিচাৰিছোঁ আৰু এই একত্ৰীকৰণৰ সম্পূৰ্ণ সহমত আছে আৰু বিশেষকৈ আগন্তুক যি আমাৰ দিনসমূহ আহি আছে আগন্তুক নিশ্চয় যি আমাৰ জিলাই বিভিন্ন সময়ত আমাৰ ধৰ্ণা হ'ব যি আমাৰ ৰাজপথ আন্দোলন হ'ব আৰু আমি বিশেষকৈ আপোনালোকে জানে আমাৰ জীৱন সিংহ KLO আৰু বিশেষকৈ আমি দুখ পাইছোঁ যে আজি অসম তথা সমগ্ৰ ভাৰতবৰ্ষই গম পায় আজি বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ এক্সট্ৰিমিষ্ট গ্ৰুপ আছে এক্সট্ৰিমিষ্ট গ্ৰুপক যি ধৰণে সন্মান সহকাৰে ভাৰত চৰকাৰে তথা অসম চৰকাৰে যি ধৰণে গুৰুত্ব দিয়া আনিছিল বা আজিৰ তাৰিখত KLO বা KLO-KNৰ যিসমূহ যিখিনি পদক্ষেপ লোৱা হৈছিল পজিটিভ দৃষ্টিভংগীত আলোচনাৰ ক্ষেত্ৰত আজিৰ তাৰিখত কিন্তু আমি দেখা নাই এইটো আমি দুখ পাইছোঁ যে এটাৰ পিছত এটা কোচ ৰাজবংশী জনগোষ্ঠীক কিয় ষড়যন্ত্ৰ কৰি আছে কোচ ৰাজবংশী জনগোষ্ঠীক কিয় মানে বেয়া চকুৰে দৃষ্টিগোচৰ হৈ আছে বিজেপি চৰকাৰক টোটালি সেইকাৰণে ক'ব বিচাৰিছে আমি বিজেপি চৰকাৰ টোটালি এটা ভেকভানা চৰকাৰ মিছলীয়া চৰকাৰ আৰু বিজেপি চৰকাৰ কোনো ধৰণৰ প্ৰতিশ্ৰুতি কোনো ধৰণৰ ভেলু নাই মানে এটাৰ পিছত এটা ক'ব কোনো মানে যেতিয়া মানে কাৰ্যকৰী হোৱাৰ পিছত জিৰ' সেইকাৰণে আমি বাৰম্বাৰ আহ্বান কৰিছোঁ অনাগত দিনত যদি বিজেপি চৰকাৰ এনেধৰণৰ কাৰ্যকলাপ হৈ থাকে নিশ্চয় যি আমাৰ বিজেপি চৰকাৰ যি আমাৰ নিৰ্বাচনী সভা হওক বা যি গাঁওসমূহ অঞ্চলসমূহ যিসমূহ সভা আছে নিশ্চয় আমি তীব্ৰ বিৰোধিতা কৰিম আৰু আপোনালোকৰ মিডিয়া দি শেষ কৰাৰ কাৰণে আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী যিসমূহ বিজেপিত অন্তৰ্ভুক্ত হৈ আছে এতিয়া আমি আপোনালোকৰ মিডিয়া জগতে আহ্বান কৰিব বিচাৰিছোঁ আপোনালোকে জাতীয় স্বাৰ্থত জাতিটোৰ কাৰণে নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে আপোনালোকে বিজেপি ত্যাগ কৰি ঐক্যবদ্ধ হৈ এটা আন্দোলন গঢ়ি তুলিব লাগে নহ'লে কিন্তু বিজেপি চৰকাৰে যি ধৰণে ভেকভানা চৰকাৰ যি ধৰণে মিছলীয়া চৰকাৰ আমাক কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীক বাৰম্বাৰ মানে ঠগি থাকিব চাওক এই ক্ষেত্ৰত আমি যিসমূহ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ডেলিগেট প্ৰতিনিধি থাকে যি মিত্ৰজোঁটে হওক বা আমাৰ যি MP MLA হওক
আমি কিন্তু বিশেষকৈ আমি জাতীয় সেন্টিমেন্টত জাতীয় আবেগত আমি কিন্তু বাৰম্বাৰ কৈ থাকোঁ যে আপোনালোকে সদনত যাৰ যি চৰকাৰ আছে এজিপি হওক বা বিজেপি হওক কংগ্ৰেছ হওক আমি কিন্তু বাৰম্বাৰ মানে আহ্বান কৰি আহিছিলোঁ যে আপোনালোকে কমচে কম জাতীয় সত্তাক আপোনালোকে যি আপোনালোকৰ দায়িত্ব যি আপোনালোকৰ অধিকাৰ আছে সেইখিনি বস্তুখিনি প্লেচ কৰক। কিন্তু আজিলৈকে আমি দুখ পাওঁ যে আমাৰ এটাৰ পিছত এটা এই তাতো আমাৰ ষড়যন্ত্ৰ কৰে। বিশেষকৈ আমি দেখিবলৈ যে বঙাইগাঁও বিধানসভা সমষ্টি আমাৰ ফণীভূষণ ডাঙৰীয়া যেতিয়া ইলেকশ্যন খেলে ইলেকশ্যনৰ সময়ত কিন্তু আমি লগ ধৰিছিলোঁ আৰু বিশেষকৈ আমি আক্ৰাস হৈ সমৰ্থনো কৰিছিলোঁ এইকাৰণে যে যিহেতু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহ আমি ভাবিছিলোঁ যে নিশ্চয় জিকাৰ পিছত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ সমস্যা পৃথক ক্ষমতাবোৰ ৰাজ্য জনজাতিকৰণৰ ক্ষেত্ৰত বিভিন্ন সমস্যা ভাষা বা যিখিনি ফাইনেন্সিয়েল যিখিনি প্ৰব্লেম বা যিখিনি এডুকেশ্যনেল প্ৰব্লেম আমাক সমাধান কৰিব। কিন্তু আজিৰ তাৰিখত আমি সেই মানে এটা দেখা পোৱা নাই আৰু পৰৱৰ্তী সময়ত নিশ্চয় আমি এই পৰ্যালোচনা কৰিম ঘটনাটো যে আগন্তুক দিনত কেনেকৈ মানে সলিউশ্যন কৰা যায়। এই ক্ষেত্ৰত আমাৰ যেহেতু আমি সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা এটা কিবা আছে মানে এটা এক্সিকিউটিভৰ জৰিয়তে বস্তুখিনি আমি সিদ্ধান্ত ল'ব লাগিব। নিশ্চয় এই ক্ষেত্ৰত আমি পুনৰ এক্সিকিউটিভৰ জৰিয়তে বস্তুখিনি ডিছকাছ কৰি ক'ত কেনেকৈ কি কৰা যায় আমি জনাই দিম আপোনালোকক। সাংবাদিক বন্ধুসকল সকলোকে মই নমস্কাৰ জনাইছোঁ। তো আজি যি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আজি যি নেকি ভূমি পাট্টাৰ যিটো নেকি বসুন্ধৰা তিনত যিটো নেকি আইনখন কিবা কৰিছে সেইটো কিন্তু আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই বহুত ধিক্কাৰ জনাইছোঁ। এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এনেকেই যদি কোচ ৰাজবংশী জাতিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যিহেতু পাশা খেল আৰম্ভ কৰিছে এনেকৈ যদি খেল খেলি থাকে তেনে অনাগত দিনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ বহুত ভয়ংকৰ পৰিণতি হ'ব। আৰু ইয়াৰ লগতে আমি সকীয়াই দিছোঁ যে আগন্তুক যিটো বিধানসভা নিৰ্বাচনৰ আগে কোচ ৰাজবংশী সকলো সমস্যা সমাধান কৰক, নহ'লে আমি কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত বিজেপি হাঁটাও অভিযান কৰিবলৈ আমি বাধ্য হ'ম। যিসকল আৰু মই এটা সকলোকে আহ্বান জনাইছোঁ আমাৰ যিবিলাক কোচ ৰাজবংশী যিটো জাতীয় সংগঠন আছে সকলোৱে যাতে একত্ৰিত হৈ যাতে বিজেপিৰ হৈ মাত মাতিব পাৰে, যাতে বিজেপি চৰকাৰখন আমি মানে উঘলাই পেলাই দিব পাৰোঁ। মই সকলোকে এই বিষয়ত সকলোকে মই আন্তৰিক অভিনন্দন মানে ধন্যবাদ আহ্বান জনাইছোঁ। ধন্যবাদ।